So welcome to my mini vlogs. আজি আমি গৈছো মাংস আনিবলৈ। ভাইটি ক'ত গৈছিলা? কিবা নিজকে চিৰিয়াখানাৰ জন্তু হেন লগা হৈছে। মানুহবিলাক কেনেকে ঘূৰি একদম এনেকে ডিঙি বেকা এনেকে হৈ গৈছে একদম। তথাপি মোক চাবলৈ এৰা নাই। ইমান অভাৰলোডেড বিউটি নে মোৰ। নে কি কৈছে তোক নাই চোৱা আকৌ মুখে চাইছে দেই। হয় দিয়ক। কংগ্ৰেচুলেশ্যন। থাংচাছ বিজেপি। সত্য মোক কিবা এগালমান তগৰ ফুল মাৰি পিনে একদম বৰা চাইডলৈ ওলাই যাবলৈ মন গৈছে। गाइस ये कोका क्या कर रहा है? ये कुछ कर रहा है? मुठीसे नहीं भाव। नो वो केले मुठी बाबा ने के बाव। তোৰ টকা মাংস লাগিছিল? মৰম লগা কিউট মাংস দিব দেই। সব মহাত্মা গান্ধীবোৰ সব ডাঙৰ ডাঙৰ। ডক্টৰকে বনা থাকে এইটো বোলে চলাব নোৱাৰে এইটো নচলে আকৌ ইয়াতে খাই দিবি ইলেন যদি সেইটো চলাব নোৱাৰিলে কথা ক'বলৈ আহিছে দিলি কি আছে যাই খাই পইচা গাইস মাংস ললো তই যে ইমান কাজিয়া লাগিব পাৰ দেই মুখখন ভগৱানে দিছে কেলে কাজিয়া লাগিবলৈ দিছে মুখ চলাবলৈ দিছে মুখখন নচলা এতিয়া নচলালে কেতিয়া চলাবি বুঢ়া বয়সত চলাম বুলি ভাবিছ নেকি তই চা সত্য আজি যদি 10 টকাতে নচলে কাম মোৰ খালে লাজ পাম ন মানুহৰ আগত এই হ'ব ৰাৱণৰ 10খন মুখে ইমান পেক নকয় তুই এখন মুখে ইমান পেক কৰি থাকে ভাল সেইকাৰণে কয় মোৰ 10খন মুখ নিদিলে সেইকাৰণে মোক এখন মুখে দিলে মানে এখন মুখত মানে ৰাৱণটো গোটেইটো সোমোৱাই দিলে এখন মুখেতে সুখী থচোন সুখী হ কি বুজিব গাইছ ন মুখৰ পাৱাৰ সেইবাৰ আহিলোঁ ব্ৰইলাৰ গুটি পৰা আহিলোঁ মানে মোৰ সেই চিনাকি মানে অহুকানে পহুকানে ঘুপকে মানে মোৰ চিনাকি মানে ওলাই দিয়ে মানে মাতিবলৈ বাধ্য হৈ যাওঁ বুলি বৰ্তা ইও মাতিব এতিয়া দেই ভাইটি আমি গাইছোঁ যে মানুহ মতৰ অভিযান চলাইছোঁ মোক বা ভুলতে কালি মাংস দিলে নিবা সত্য ফ্ৰিজত মানে ঠাণ্ডা হৈ আছে মানুহটোৱে মোক মিছাকৈ গ'লে নিবা হে তই খাই চালে গম পাবি খাইলে তেওঁ যদি সাগৰ তেতিয়াহ'লে গম পাবি আৰু সগামতা ভিডিঅ' নকবি নিৰ্মা ৱাশ্বিং পাউডাৰ নিৰ্মা দুধ চে চবেদি নিৰ্মা আলু দিয়ক মই ভিডিঅ' বনাইছোঁ বোলে গম পায় নে আপুনি মিনি ব্লগ আপোনাৰ দোকানখন ভাইৰেল কৰি দিওঁ নি কাশ্মীৰী মিৰ্চ জিৰা পাউডাৰ মিট মছলা হা এই যোৰহাটৰ এইডোখৰ পৰা আগৰ পৰা গাহৰি দোকান এখন আছে যে তাৰপৰা মোৰ মতে চাবিটো থৈছে দেই তই আপোনাৰ স্মৃতি শক্তি কিন্তু দেই ব্ৰাহ্মী শাক খাব আপুনি গাইছ ই চাবি পাহৰিলে ক'ৰবাত কি হ'ব এতিয়া ভাঙ আৰু তলাডাল যা তোৰ ইয়াতে থৈ যাবলৈ গৈছিলোঁ মই সেইটো কাৰণে আকৌ ৰ'ব দেই চাবিটোনো কেলৈ লৈ গৈছিলো চাবিটো ইয়াতে থৈ যাব লাগে আকৌ ভাংগে যা ঘাটাং গৈ মোক দিব তোক গালি মালিকে তোৰ তলা হ'লেও তই ভাংগে তেতিয়াহ'লে আকৌ একদম ধাং মাৰি ভাল কৰিলি দেই সেইটো একদম ইমান উত্তৰনোৱা কেনেকৈ হ'ব বাৰু সত্য চা বিচাৰ